হেল্ল' ফ্ৰেণ্ডছ, আপডেট আছাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি যদি PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰী আছিল, তেন্তে আপোনালোকে আপোনালোকৰ লাষ্ট কিস্তিৰ টকা কেতিয়া পাব? অথবা আপুনি যদি PM কিষাণ সন্মান নিধিত নতুনকৈ এপ্লাই কৰিছে, তেন্তে আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছ কেনেকৈ চাব? তো মই আজি এই ভিডিঅ'টোত আপোনালোকক এইখিনি কথাকেই ক'ম, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, কিয়নো মই এনেধৰণৰ জব ভেকেঞ্চি আপডেট, গভৰ্ণমেণ্ট স্কিম আপডেট আৰু সেইসমূহত কেনেকৈ এপ্লাই কৰা হয় তাৰ সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ৰ যোগেৰে এই চেনেলটোত আপলোড কৰি থাকোঁ। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণ সন্মান নিধি অথবা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ভাৰতৰ সকলো কিষাণলৈ অৰ্থাৎ খেতিয়কলৈ 3 মাহৰ মূৰে মূৰে 2000কৈ টকা আগবঢ়োৱা হয়। ইয়াৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে অনলাইন তাৰ সম্পূৰ্ণ ভিডিঅ' এটা মই বনাই মোৰ এই চেনেলটোত আপলোড কৰি থৈছোঁ। সেই ভিডিঅ'টোৰ লিংক আপোনালোকে মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত পাব অথবা আই বটনতো আপোনালোকে সেই ভিডিঅ'টো চেক কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে PM কিষাণ সন্মান নিধিৰ অধীনত আপোনালোকে লাষ্ট কিস্তিৰ টকাটো কেনেকৈ চাব, অথবা আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিছে তেন্তে আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছ কেনেকৈ চাব। তাক চাবৰ বাবে আপোনালোকে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলত গুগল ক্ৰম অ'পেন কৰি ল'ব। তাত আপোনালোকে চাৰ্চ কৰিব PM কিষাণ। ইয়াৰ পাছত আপোনালোকে যিটো প্ৰথম লিংক পাব pmkishan.gov.in, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। এইটো হৈছে pmkishan.gov.in, PM কিষাণৰ অফিচিয়েল ৱেবছাইট। তাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে আপোনালোকৰ নতুন এপ্লিকেশ্যন ষ্টেটাছ চাবলৈ হ'লে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্ট্ৰেড অৰ CSS ফৰ্মছত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকক এণ্টাৰ আধাৰ নম্বৰ আৰু এণ্টাৰ ইমেজ টেক্সট, অৰ্থাৎ ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ নাম্বাৰটো টাইপ কৰিব লাগিব আৰু ইয়াত আপোনালোকে ইমেজ কোডটো টাইপ কৰিব লাগিব। আপোনালোকে ইমেজ কোডটো ইয়াৰ ছাইডত যিটো বক্সটোত দেখিছে সেই ইমেজ কোডটোকে এজ ইট ইজ এই বক্সটোত ফিল আপ কৰি দিব লাগিব। এনেকৈ আপোনালোকে সম্পূৰ্ণ আধাৰ নাম্বাৰটো আৰু ইমেজ টেক্সটটো টাইপ কৰাৰ পাছত চাৰ্চ বক্সত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে এনেধৰণৰ ষ্টেটাছটো ওলাই যাব। আপুনি যদি আগতেই PM কিষাণ সন্মান নিধিৰ অধীনত টকা পোৱা ব্যক্তি আছিলে, তেন্তে আপোনালোকে আপোনালোকৰ লাষ্ট কিস্তি কেনেকৈ চাব বা আপোনালোকে এতিয়ালৈকে কেইটা কিস্তি পালে তাক চাবলৈ আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব। বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে আপোনালোকৰ কেইটা কিস্তি পালে অথবা আপোনালোকে আহিবলগীয়া কিস্তি কেতিয়া পাব তাক চাবলৈ আপোনালোকে আধাৰ নাম্বাৰ অথবা একাউণ্ট নাম্বাৰ অথবা মোবাইল নাম্বাৰৰ জৰিয়তে চাব পাৰে। যদি আপোনালোকে আধাৰ নাম্বাৰৰ জৰিয়তে আপোনালোকৰ ষ্টেটাছ চাব বিচাৰিছে, গতিকে আধাৰ নাম্বাৰত ক্লিক কৰিব। যদি আপোনালোকে একাউণ্ট নাম্বাৰৰ জৰিয়তে ষ্টেটাছ চাব বিচাৰিছে, তেন্তে একাউণ্ট নাম্বাৰত ক্লিক কৰিব। ঠিক সেইদৰে আপোনালোকে যদি আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ জৰিয়তে ষ্টেটাছ চাব বিচাৰে, তেন্তে মোবাইল নাম্বাৰত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে এই ঘৰটোত আপোনালোকে যদি আধাৰ নাম্বাৰৰ জৰিয়তে চাব বিচাৰে আধাৰ নাম্বাৰ দিব, একাউণ্ট নাম্বাৰৰ জৰিয়তে চালে একাউণ্ট নাম্বাৰ আৰু মোবাইল নাম্বাৰ দিলে ইয়াত মোবাইল নাম্বাৰটো টাইপ কৰি গেট ডাটাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব আৰু আপোনালোকে কেইটা কিস্তি পাইছে তাক সম্পূৰ্ণকৈ চাব পাৰিব। যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ গাঁওখনত কিমানে PM কিষাণ সন্মান নিধিৰ অধীনত টকা পাবলৈ সক্ষম হৈছে তেওঁলোকৰ নাম জানিব বিচাৰে, তেতিয়া আপোনালোকে চাবলৈ হ'লে তললৈ স্ক্ৰল ডাউন কৰিব, বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ব্লক চিলেক্ট কৰিব আৰু আপোনালোকৰ ভিলেজখন চিলেক্ট কৰি ল'ব। গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত আপোনালোকৰ গাঁৱৰ কিমান সংখ্যক ব্যক্তিয়ে PM কিষাণ সন্মান নিধিৰ টকা পাবলৈ সক্ষম হৈছিলে তেওঁলোকৰ সম্পূৰ্ণ নাম ডিটেইলছ আপোনালোকে চাব পাৰিব। PM কিষাণ সন্মান নিধিৰ বাবে নতুনকৈ টকা পাবলৈ আই বটনত থকা লিংকটোত ক্লিক কৰি মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব। কিবা যদি কনফিউজন আছে তেন্তে কমেণ্টত লিখি দিব।
লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ।